নমস্কাৰ স্বাগতম জনাইছোঁ আসাম জ্ঞান ইউটিউব চেনেলত মই বিনোদ শৰ্মা আজি আপোনালোকৰ আগত নতুন ভিডিঅ'লৈ পুনৰবাৰ আহিছোঁ আজি আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব এটা এয়াৰটেলৰ ৰিচাৰ্জ প্লানৰ বিষয়ে ৰিচাৰ্জ প্লানটো হৈছে 249 ৰিচাৰ্জ কৰিলে আপুনি কি বেনিফিট পাব এই গোটেইবিলাক ইনফৰমেশ্যন ভিডিঅ'টোত পাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগত মই আপোনাক অনুৰোধ জনাম যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যদি আপুনি এয়াৰটেলৰ 249 ৰিচাৰ্জ কৰে তেনেহ'লে আপুনি ইয়াতে বেনিফিট পাব প্ৰথম কথা হ'ল আপুনি 28 দিনৰ কাৰণে আপুনি কলিং কৰিব পাৰিব আনলিমিটেড আৰু দ্বিতীয় কথা হ'ল আপুনি ইয়াতে ডেটা চলাব পাৰিব পাৰ ডে 2 GB হিচাপত আপুনি 2 GB কে ডেটা পাব কলিং কৰিব পাৰিব আপুনি ইয়াতে SMS-ৰ সুবিধাও ইয়াতে পাব এইখিনিতে সীমাবদ্ধ থকা নাই আপুনি HDFC লাইফ ইনস্যুৰেন্সৰ তৰফৰ পৰা 4 লাখৰ লাইফ ৰিস্ক কভাৰ থাকিব 28 দিনলৈকে যেহেতু ৰিচাৰ্জ প্লানটো 28 দিনৰ হয় সেইকাৰণে আপোনাৰ ইনস্যুৰেন্সটো 28 দিনলৈকে থাকিব আপোনাৰ ইনস্যুৰেন্সটো আপুনি পাবলৈ কাৰণে কি কৰিব লাগিব ৰিচাৰ্জটো কৰি কিনে আপোনাৰ থলেই নহব এজেন্টজনক যিজন আপোনাৰ ৰিটেইলাৰ হয় সেই ৰিটেইলাৰজনক আপুনি ক'ব লাগিব যে মোৰ ইনস্যুৰেন্সটো এক্টিভেট কৰি দিব ক'ব লাগিব এক্টিভেট কৰিবলৈ হ'লে তাত আপোনাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেইবিলাক আপোনাৰ হ'ব লাগিব উদাহৰণস্বৰূপে আপোনাৰ বয়স 18 বছৰৰ পৰা 54 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ স্বাস্থ্য ভাল থাকিব লাগিব আপোনাৰ তৃতীয় কথা হ'ল আপোনাৰ সিমখন নিজৰ নামত হলে ভাল নহলেও হয় বুলি কৈছে যদি নিজৰ নাম পৰাপক্ষত নিজৰ নামৰ যিখন সিম সেইখন সিমতে ৰিচাৰ্জটো কৰাব তাৰ পিছত ৰিচাৰ্জটো কৰাৰ পিছত আপোনাৰ যিজন ৰিটেইলাৰৰ ওচৰত কৰাব সেই ৰিটেইলাৰৰ মিত্ৰ এপটো লগইন কৰাই ইনস্যুৰেন্সত গৈ আপোনাৰ গোটেইখিনি বায়োডাটা ভৰাব সেই বায়োডাটাখিনি আপুনি গোটেই ভৰাৰ পিছত সাকসেসফুলি হোৱাৰ পিছত আপোনাৰ মোবাইল দুটা OTP আহিব OTP কিটা আপুনি ভেৰিফাই কৰাৰ পিছত আপোনাৰ মোবাইলত মেছেজ আহি যাব আপোনাৰ যে ইনস্যুৰেন্সটো সাকসেসফুলি হৈ গৈছে বুলি ভিডিঅ'টি মানে